কমিটিৰ 12 সংখ্যক অধিৱেশন আৰু ইউপিপিঅ'ৰ ধেমাজি জিলাৰ 6 সংখ্যক বাইনিয়েল কনফাৰেন্সৰ যিটো সঞ্জাৰী নগৰ যিটো ক্ষেত্ৰ, এই ক্ষেত্ৰটোক উদ্বোধন কৰিবলৈ কাৰণে মোক আমন্ত্ৰণ জনোৱাৰ বাবে আজি মই উদ্বোধন কৰিলোঁ। আৰু ইয়াত উদ্বোধন কৰি যথেষ্ট মই আপ্লুত হৈছোঁ। সোমাই দেখিলোঁ যে আমাৰ যিটো পৰম্পৰাগত আমাৰ যিটো শিল্পী, এই শিল্পী দ্বাৰা যিটো নিৰ্মিত শিল্পকাৰ্য অতি সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াত আহিয়ে মই এটা ট্ৰেডিশ্যনেল বড়ো ভিলেজ মই পৰিদৰ্শন কৰিলোঁ। ইয়াতো সুন্দৰভাৱে বড়োসকলৰ যিটো ট্ৰেডিশ্যনেল যিটো হাউচহল, এটা পৰিয়ালৰ যিখিনি এটা পৰিয়ালত থাকে খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিছে। মই দেখি বাৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে যিটো বাৰীৰ পৰা আৰম্ভ কৰি এটা পুখুৰীৰ পৰা আৰম্ভ কৰি আৰু ইয়াতে যেনেকে যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা কি ধৰণে কৰিব লাগে বা ইয়াতে চাফ চিকুণ কেনেকৈ কৰিব লাগে, এটা সৰু জাবৰ পেলোৱা স্থান খুব সুন্দৰকৈ তেওঁলোকে ইয়াতে ৰাখিছে। মুঠতে মই আৰু কিছুমান দেখাই নাই, মই দেখাবলৈ যাম। ইয়াতে যি ধৰণে গোটেইখিনি সজাইছে খুব ভাল লাগিছে আৰু সেইটো আমি সকলোৱে অনুকৰণ কৰিব লাগে আৰু খুব ডিচিপ্লিনলি কৰিছে, সেইটো আমি সকলোৱে অনুকৰণ কৰিব লাগে। মই অসমবাসীক বা বিভিন্ন অৰ্গেনাইজেশ্যনক মই অনুৰোধ জনাইছোঁ। আৰু মই এই ধৰণৰ যিটো অধিৱেশনতে আমাৰ যিটো ট্ৰেডিশ্যন, এইটো ইয়াতে প্ৰকাশ পাব লাগে, যিটো ইয়াত হৈছে। গতিকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই ইয়াতে ইউপিপিঅ'ৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ ইয়াতে নেতৃবৃন্দ আহিব, জিলা সমিতিৰ নেতৃবৃন্দ আহিব, সকলোকে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যিটো অৱৰ্ণা সমিতিৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে যিসকল ভলেণ্টিয়াৰ আছে তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ।